মামা ঘৰলৈ যাবলৈ বুলি ওলাইছো এয়া চক আমি গাড়ী ৰেডি হৈছে বলে খালি আমি ৰেডি হৈছে হা বাই বাকিখিনি পিছত দেখাই আছো বাকিখিনি আমি ক'লে গৈছো কেনেকৈ গৈছো আমি ৰাস্তা দেখাই আছো ফলো কৰক দিদি আজি আছে আমাৰ ঘৰখনৰ একেবাৰে সৰু অকণমানি ছোৱালীজনী দেই আমাৰ ভণ্টি অকণমানি পুতলা আমাৰ গতিকে আমি আজি আমাৰ ভণ্টিক লৈ আমি ফুৰিবলৈ যাওঁ গতিকে চাই থাকক আগতো ফাইনেলি আমি পালোহি দেই মামাৰ ঘৰে ইয়াৰ পিছফালে চাইকেল লৈ আহি আছে আমি গাঁৱলৈ আহিলো ফুৰিবলৈ আমি দেখুৱাই আছো ঘৰটো এয়া আমি ফাইনেলি পালোহি কোনে পলাইছে আপুনি আলহী আহিছে বুলি পলাইছে এয়া আমাৰ ৰান্ধনী ইয়াত গাহৰি মাংস বনাব লৈছে দেই ফেনটো দৰে আহিলে ফেঁচাটো দৰে আহি আকৌ ইয়াত মাছ চব্জি বনাব ধৰি গ'লো ইয়াত মুখত গুটি উঠিছে পেম্পাছ আছে साला ये दुख का खत्म नहीं होता बे সেইটো কাৰণে মুখখন বেছিকৈ নেদেখাওঁ দেই তাই মানে বহুত চিন্তা হৈ গৈছে ইয়াত আছে গাহৰি মাংস ইয়াত আছে ব্ৰইলাৰ মাংস এয়া আদা ৰচুন ঠিক কৰি থৈছে এই আমাৰ বাৰ্বিয়ে ৰখি চাই আছে দেই ড্ৰেছটো বেলেগ গ'ল দেই আহিছিলে বেলেগ ধৰণে কিন্তু এতিয়া খানা বনাব যে সেইটো কাৰণে এতিয়া এই আমাৰ মামী বহুত কথা পাতে সেইবোৰ কৰিব এয়া হৈছে আমাৰ মাৰ সখী এয়া আমাৰ মা আৰু পাপা পুৰা কথা পতাত ব্যস্ত মাংস হ'লেই আৰু প্ৰায় খাওঁ খাওঁ লাগি গৈছে এই আমি অলপ খানা চানা বনাই আহিলোঁ খানা চানা বনাই এতিয়া আমি অকণমান কি আছে মামাহঁতৰ যিখন গাঁও মানে য'ত তেওঁলোকে থাকে সেইখন অকণমান আপোনালোকক দেখুৱাম ঠিক আছে চাই থাকিব আমি ফিল্ডত ওলাই আহিছোঁ ফিল্ডতে সৰু সৰু পোৱালিবিলাক ডাঙৰ সৰু সকলোৱে ইয়াত ফুটবল খেলি আছে অলপ ফুৰি আহোঁ বলক ৰবি কিবা ক'বা নি ভাল লাগিছে নে কৈ দিয়া আমাৰ লগত আহি ভাল লাগিছে ভালকৈ কৈ দিয়া ভাল লাগিছে कैसा लगा मेरा मजाक এই আমাৰ ভাইটিয়ে বল খেলি আছে দেই চব সকলে ক'লে আমি কৈছিলোঁ আমি মামাহঁতৰ ঘৰতে আহিছোঁ বুলি তো মামাহঁতৰ ঘৰ মানে অলপ লাইনৰ ফালে আৰু বাগানৰ তো সেইবিলাক লাইনৰ ঘৰবিলাক এনেকুৱা আৰু দেখুৱাইছোঁ এয়া আমাৰ মেইন ব্লগাৰজনী গৈ আছে এয়া তোমালোকক দেখাব গাঁওখন কেনেকুৱা এয়া এইফালৰ পৰা বাগানৰ পৰা পাত তুলি আহিছে মানুহ এইখন হৈছে আমাৰ ককায়ে মানে ইয়াত চাকৰি কৰিছিলে স্কুলখন দেখুৱাইছে ইয়াতে আমাৰ মাও পঢ়িছিলে আৰু লগতে বাহঁতেও ইয়াতে পঢ়িছিলে পাপাক দেখাইছোঁ স্কুলখন লৈ যাম চাহ বাগিচা এইখন চাগে একদম আগৰ পুৰণা হয় হয়নে এইখনো নতুন ভাগৰি গৈছে আমাৰ ছোৱালীজনীও আচলতে আমাৰ অহাও দেৰি নাই ব্ৰইলাৰ মাংস গৈ পূৰা খাম তাৰপিছতে অকণমান দেৰি ৰেষ্ট লৈ আৰু ঘৰলৈ গুচি যাম